হাই গাইজ, জয় জয়তে আকৌ এবাৰ লগ পালোঁ পুনৰ এটা ভিডিঅ'ত। বহুত দিন পিছত আহিছোঁ আৰু আজি দুটা লিজেণ্ড মিলি গৈ আছোঁ আমি ৰাঙাপাৰা। মোৰ গাড়ীখনৰ চাবিটো ভাঙি গৈছে, দুটা চাবি এক বছৰত ভাঙি গ'ল। আৰু আমাৰ লগত আছে KTM 125cc আৰু তাৰ অনাৰ বিশাল লেজেণ্ড, আৰু লগত মই সৰু মৰু ইউটিউবাৰ বুলিয়ে ক'ব লাগিব নহয় জানো, যিহেতু ব্লগ বনাই আছোঁ তে সৰু মৰু হ'লেও ইউটিউবাৰেই। আৰু এয়া আমি জীয়া বৰলী ভঙাচিঙা ব্ৰিজ পাৰ কৰি আহি সোণামুখ পাম আৰু এতিয়া। আৰু গাইজ লগতে কমেণ্ট কৰি জনাব যে KTMৰ এই ভিউজটো কেনেকুৱা লাগিছে। লগতে এটা বস্তু মই লক্ষ্য কৰিছোঁ, বাইকৰ অনাৰজনে নিজৰ মাক চাই খুব ভাল পায়। পষ্টাৰ যোনটো আছিলে মাৰ আছিলে, আৰু এই আমি সোণামুখ পাৰ হৈছোঁ। আৰু লগত যোৱা লিজেণ্ডজনক আমি চিনাকি কৰাই দিছোঁ, তে তুমি হাই এটা দি দিয়া লিজেণ্ড। মজা। ভাই এইটো কিন্তু ট্ৰেফিক ৰুল অমান্য কৰা হৈছে দেই। বাইক তুমি চলাই আছা, হেলমেট মই পিন্ধিছোঁ, বেয়া কথা দেই। ভাই 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 অকণমান বৰষুণ দি আছে, ৰখা অলপ ৰখি লোৱা। ইয়াতে ৰখি লোৱা। তেনে ৰখিলোঁ আৰু লিজেণ্ড ছাৰ, বৰষুণ নকমে, আমি তেনে ওলাওঁ আৰু ইফাল সিফাল চাই লাভ নাই। তেনে ওলাওঁ। আমি ৰাঙাপাৰা পাইছোঁ। ৰাঙাপাৰা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, যিহেতু খুবেই অৱস্থা বেয়া, বহুত বোকা, আৰু আগফালে এটা JCB। আগলৈ গাইজ আগলৈ গৈ JCBটোত মন কৰিবা বুঢ়াজনক, বেটাই পেডেলেই নামাৰিলে যিমান দূৰ বোকা আছিলে, তেনেকেই লটকিয়েই গুচি গ'ল। আৰু যিহেতু আমাৰ চাবি বনাব দি আহিলোঁ, আজি মানুহজন নাই, তে ছানডে আমাৰ ইয়াত বজাৰলৈ আহিব, তেতিয়া বোলে লৈ আহিব বনাই মেলি। তে আমি বেক টু হোম আৰু বেক টু ঘৰ। আৰু খুবেই ভাল লাগিল, খুব ফূৰ্তি কৰিলোঁ দুটা লিজেণ্ড মিলি। বাকী ভিডিঅ'খিনি বনাব নোৱাৰিলোঁ, যিহেতু মোৰ মোবাইলটো চাৰ্জ অলপ কম আছিল, আৰু গাড়ীৰ চাৰ্জাৰটো মানে অলপ বেলেগ। তাৰ বাইকত লগোৱা আছে যেনিবা চাৰ্জাৰ, গাড়ীৰ চাৰ্জাৰটো অলপ বেলেগ নহয়। তো ভাই কি ধুনীয়া আপি। তেনে আমি ৰাঙাপাৰাৰ পৰা ওলাই আহিলোঁ, আৰু ইয়াত অকণমান ৰখিছোঁ। কি কাৰণে ৰখিছোঁ গম পাব বাৰু, যিহেতু ৰাস্তাটো চাইছিলে আৰু ৰাঙাপাৰা জোতা পিন্ধিলে নহ'লে, তাৰ কাৰণে এই ভৰি দিব ৰখিছিলে। কিবা এটা ক'ব শেষত, আপোনালোকে শুনিব। বাইকটোৰ অৱস্থা চাই গম পাব কি কণ্ডিশ্যন আছিল তাত, আৰু বেচাৰাই আজিয়ে বাইকটো ধুই আনিছিলে বোলে। ভিডিঅ'টো ইয়াতে শেষ হ'ল, আৰু আকৌ লগ পাম পুনৰ এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।